हेलो एवरीवन मोर अन्य एटी मिनी ब्लगले आपनालोक सकलोके स्वागतम जनाइছো। আজি এটা কেকৰ ভিডিও মই আপোনালোকৰ মাজলে আগবঢ়াইছো। আশা কৰো ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাল পাব। এনেদৰে এটা পাত্ৰত মই দুটা ডিম ভাগি ললো। মেচিনৰ সহায়ত এনেদৰে মই দুটা ডিম ফেটি ললো ভালদৰে। চেনি দিছো 75 ml এক কাপ। এটো 60 ml মই ৰিফাইন দিছো আৰু 60 ml এটো কাপেৰে গাখীৰ দিছো। মই গৰু গাখীৰ ব্যৱহাৰ কৰিছো, পাউডাৰ গাখীৰ ব্যৱহাৰ কৰা নাই। তাৰ পিছত মই স্মেলটোৰ কাৰণে এসেন্স দিছো, এটো ভ্যানিলা এসেন্স দুটোপাল মান দি দিছো। এয়া মই দিছো বেকিং পাউডাৰ আৰু 1.25 ml এটো বেকিং সোডা দিছো। তাৰ পিছত এটো 125 ml মই এটো এক কাপেৰ জুখেৰে ময়দা দিছো। তাৰ পিছত ধুনিয়াকে গুটেইখিনি মিক্স হ'বৰ কাৰণে মই এয়া ফেটি ললো মেচিনৰ সহায়ত। আপোনালোকে ভালদৰে ফেটিব যদি বনাই বাবলছখিনি অহালৈকে ফেটিব। তাৰপিছত এনেদৰে এটা পাত্ৰত মই ৰিফাইনেদি সানি লৈছো কাৰণ লাগি নধৰিবলৈ, যেটো গেছতে মই ব্যৱহাৰ কৰিম বনোৱাটো, মই অভেনত নবনাও। ভালকে টুকুৰিয়াই ল'ব যাতে বাবলছখিনি আঁতৰ হৈ যায়। তাৰপিছত এইটো এটা সসপেনত মই অলপমান বালি দি ষ্টেণ্ডডালত এয়া বহাই দিলো। আধা ঘণ্টাৰ কাৰণে গেছটো মই মিডিয়াম ফ্লেমত থৈ দিছো। তাৰ পিছত এইটো দেখিছেনে আধা ঘণ্টাৰ পিছত মই এডাল মাৰিৰে খুচি চাইছো, এইডালত দেখিছেনে লাগি নাহিলে, সেইকাৰণে মই নমাই দিলো। হৈ গ'ল। এইটো কিমান সফট হৈছে চাওকচোন। এনেদৰে তিনটা ষ্টেমত কাটি লৈছো মই। এইটো মই ক্ৰীম ব্যৱহাৰ কৰো কেক বনাবলৈ, এইটো ক্ৰীমে সবে ব্যৱহাৰ কৰে বাৰু। এনেদৰে উলিয়াই লৈছো ক্ৰীমখিনি। ফ্ৰিজিং কৰিব লাগে ক্ৰীমখিনি, মানে বাহিৰত থলে ভালকে পিছত ফেটিলে মানে ভালকে টাইট নহয়। এয়া ভালদৰে মেচিনেদি মই ফেটি লৈছো ক্ৰীমখিনি। চাব যাতে ক্ৰীমখিনি এনেদৰে উল্টাই দিলে ওলাই নাহে, মানে টাইটকে ফেটিব লাগে। তাৰপিছত এখন প্লেটখনত মই অলপমান ক্ৰীম লগাই এনেকৈ ষ্টেপ বাই ষ্টেপ এটাৰ পিছত এটা দি দিম। মই ইয়াৰ ওপৰত বহাই দিম। কিছুমানে চেনি পানী ব্যৱহাৰ কৰে, কিন্তু মই গাখীৰ ব্যৱহাৰ কৰিছো। গাখীৰ দিলে অলপমান সোৱাদটো বেলেগ হয়, খাবৰ কাৰণে টেষ্টি হয়। সবে গাখীৰ ব্যৱহাৰ নকৰে বাৰু। এয়া মই এনেদৰে আইচিং কৰি দিছো ক্ৰীমখিনিৰে। গোটেইটো ভিডিও মানে সম্ভৱ নহয় কাৰণে এনেদৰেই দেখাইছো কেনেদৰে মইনো কেক বনাও। আপোনালোকে চাগে নিশ্চয় বহুতে জানে আজিকালি কেক বনাবলৈ, সবৰে ঘৰতেই জানে বাৰু। আজি অৰ্ডাৰ এটাও আহিছিলে, সেইকাৰণে ভাবিলো মইনো কেনেকৈ বনাও ভিডিওটো আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰোঁ। ক্ৰীমখিনি এনেদৰে ভালদৰে লগাব যাতে গোটেইখিনি লেয়াৰ গিটাত ভালদৰে খাপ খাই সোমাই যায়। এইটো দেখিছেনে কি ধুনীয়াকে মোৰ